हेलो फ्रेंड्स टी सुरिफुल इस्लाम यूट्यूब चैनलत আজি আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছো। আজি আমি কথা পাতিম গুৱাহাটী ইউনিভাৰ্সিটিত খালি হোৱা প্ৰফেসৰ এসিস্ট্যান্ট এসোসিয়েট প্ৰফেসৰ আৰু এসিস্ট্যান্ট প্ৰফেসৰৰ বিষয়ে। নাম্বার অফ পোস্ট আছে প্ৰথমটোত প্ৰফেসৰ, নাম্বার অফ পোস্ট আছে 3টা, এডুকেশনাল কোয়ালিফিকেশন এজ পার ইউজিসি নর্মস লাগিব আৰু দ্বিতীয় নাম্বার পোস্টত আছে এসোসিয়েট প্রফেসর, number of post আছে 9টা, educational qualification as per UGC norms। তৃতীয় নাম্বার পোস্টত আছে number of post আছে 13টা, তৃতীয় নাম্বার পোস্টত আছে assistant professor, number of post আছে 13টা, educational qualification as per UGC norms। পে স্কেলটো হ'ব প্ৰফেসৰৰ কাৰণে হ'ব 37400 ৰ পৰা 67000 আৰু লগতে গ্ৰেড পে থাকিব 10000। এসোসিয়েট প্ৰফেসৰৰ দৰমহাটো হ'ব 37400 ৰ পৰা লৈ 67000 লৈ আৰু গ্ৰেড পে লগতে গ্ৰেড পে থাকিব 9000 টকা। এসিস্ট্যান্ট প্ৰফেসৰৰ 15600 ৰ পৰা 39100 থাকিব আৰু লগতে গ্ৰেড পে থাকিব 6000 টকা। হাউ টু এপ্লাই কেনেকৈ কৰিব? বন্ধুসকল www.guwahati.ac.in ত যাই ডাউনলোড ফৰ্ম এপ্লিকেশন ফৰ্মটো ডাউনলোড কৰিব, লগতে আৰু 1000 টকাৰ কি ডিমান্ড ড্ৰাফট এটা কাটিব। এসসি এসটি কেন্দ্ৰৰ ভাবে 500 টকা কাটিব আৰু তলত দিয়া এড্ৰেছটোত দা ৰেজিষ্টাৰ গুৱাহাটী ইউনিভাৰ্সিটি গুৱাহাটী 781014 এড্ৰেছত আপুনি নিজে যায় অথবা পোষ্টৰ জৰিয়তে পঠাব। লাষ্ট ডেটটো হৈছে 30 তাৰিখ 6 মাৰ্চ 2018। বন্ধুসকল যদি ভিডিওটো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেন্ট কৰি যদি কিবা সুধিব লাগে কমেন্ট কৰিব। আৰু যদি আপুনি মোৰ চেনেলটোত নতুন ভিউৱাৰ হয় তেন্তে মোৰ চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। বন্ধুসকল আপোনালোকৰ সুবিধাৰ্থে মই এডভাৰটাইজ লিংকটো ভিডিওৰ ডেসক্ৰিপচনৰ তলত দি দিম, আপোনালোকে ডাউনলোড কৰি ভালদৰে চাই ল'ব।